নমস্কাৰ ৰাসপ্ৰেমী ৰাইজসকল মই নতুনকৈ এটা কৃষ্ণ ড্ৰেছ বনাইছোঁ এই কৃষ্ণ ড্ৰেছটো আমাৰ ঘৰৰ ভাইটি এজনক পিন্ধাব খুজিছোঁ এয়া আমাৰ মেকআপ কৰি আছে থুলমূলকৈ ইয়াত অকণ ওপৰত দিয়া এইটো এইবাৰ ৰাসৰ কাৰণে নতুনকৈ বনোৱা হৈছে চাওক ফিটিং কৰিছোঁ জেনেৰেল ফিটিং কৰিছোঁ ভালকৈ ফিটিং কৰা নাই লাহে লাহে ঘূৰি দিয়াচোন লাহে লাহে ঘূৰি দিয়া লাহে লাহে ঘূৰি দিয়া অৱশ্যে ভাওনা মুকুট ঘূৰ পিছ চাইডটো ঘূৰ আছে ভাওনা ৰাস কাৰণে চলিব অঁ হ'ব ৰখি দে এইটো চাওক কিমান ৱৰ্ক কৰা আছে ৰখি দে এতিয়া ঘূৰি থাক ঘূৰি দিব এতিয়া সিফালে সিফালে কোনফালে ঘূৰিছে ঘূৰ ড্ৰেছটো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক হ'ব হ'ব আৰু এতিয়া ড্ৰেছটো কেনেকুৱা হৈছে চাওঁ খাব দেখাই আছোঁ এইবাৰ ৰাসৰ কাৰণে বনোৱা হৈছে আৰু ইয়াৰ লগতে আমাক খাৰু দিয়া হ'ব এতিয়া ঘূৰচোন পিছ চাইডটো থাকিবই লগতে খাৰু দিয়া হয়